হেল্ল' ফ্ৰেণ্ডছ, বহাগৰ বিহু বুলি অৱশেষত বনাবলৈ সিদ্ধান্ত কৰিলোঁ। এয়া চাওক, গুড় দি এনেদৰে মই গুলি থৈ দিছোঁ। অলপ থ'ব লাগিব সময়। তাৰপিছত অলপ সময় থোৱাৰ পিছত সি বনাব পৰাকৈ উপযোগী হৈ যাব। মই কিন্তু একো দিয়া নাই, অকল গুড় দি দিছোঁ। গুড়টো ভাল হ'ব লাগিব। এয়া চাওক, অকল গুড় আৰু পিঠাৰ গুড়ি এটা জোখত গুলি ল'ব লাগিব। সকলোৱে জানে, কিন্তু হ'লেও নজনাসকলৰ কাৰণে কৈছোঁ, এটা জোখ পৰিমাণত গুলি ল'ব লাগিব আৰু গুড়টো ভাল হ'ব লাগিব। তেতিয়া পিঠাটো বহুত ধুনীয়া হয়, টেষ্টি হয় আৰু কোমল হয়। থৈ দিব লাগিব অলপ সময় গুলি, দিনটো থৈ দিব পাৰিলে বেছি ভাল। তাৰপিছত এইটো বনাই হৈ গ'ল আৰু তাৰপিছত মই এটা এয়া চাওক, নিমখৰ ঘিলা পিঠা মই ভাল পাওঁ। নিমখীয়াটো মিঠাৰ লগত নিমখীয়া অকণমান খাবলৈ মন যায় কেতিয়াবা। এই ঘিলা পিঠা প্ৰস্তুত কৰিলোঁ। চাওক, হৈ গ'ল মোৰ দুবিধ।